আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অডিশ্যনত আহিছিলোঁ, আৰু আজি মোৰ মেকআপৰ এটা অডিশ্যন আছিল। অডিশ্যনত মই মডেল হিচাপে ৰিনিবাক বাছি লৈছিলোঁ আৰু তাই খুব ধুনীয়া এটা লুক দিছে, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকেও কমেণ্ট দিব, কেনেকুৱা হৈছে কমেণ্টত জনাব। থেংক ইউ। যে আমাৰ অলপ পাছতেই এটা ডান্স কম্পিটিশ্যন হ'ব আৰু ডান্স কম্পিটিশ্যনৰ পাছতেই কাৰ্যসূচীৰে আগবাঢ়িম। আৰু সেইবাবে এইখিনিতে মঞ্চ যিটো কাৰ্যসূচী চাবলৈ সদায় এই প্ৰেক্ষাগৃহ আমাৰ সদায় এই নাট্য মন্দিৰ সদায় ভৰি পৰে। আমি প্ৰতি বছৰে দেখি আহিছোঁ। সঁচা এটা ফিডবেক ইমান জনালো, খুব ভাল কাম। এইখিনিতে মই এই ফেশ্বন ফেষ্টৰ আৰু এই ইভেণ্টৰ যিসকল পাৰ্টিচিপেটিং টিম মেম্বাৰ্ছক অনুৰোধ জনাবে। বিষয়ে মই ক'বলৈ গৈ আছোঁ। আজিকালি আৰ্টিফিচিয়েল জুৱেলাৰী, কেঁচা সোণ, আমি যে আজিকালি কইনাই এইটো বস্তু খুব ইউজ কৰে। আমাৰ ব্ৰাইডেল গাইড এজন লাগে, এজন ব্যক্তি লাগে যিজনে এইবোৰ চলাই থাকিব পাৰে। আৰু এইটো বহুত কষ্টৰ কাম, কাৰণ যিহেতু আমি নাবিষয়েও গম পাব, আমি য'ত আমাৰ কোনো ওপৰত হাত নাছিলে তেনেকৈ আমি আৰু জয়শ্ৰী ঘোষৰ কথাও উল্লেখ কৰিব লাগিব। আৰু বলীউডৰ বহুতো তাৰকা শিল্পীৰ সৈতে কাম কৰিছে আৰু ভ্ৰান্তিৰ লগতো বহুতো কাম কৰে। ইহঁত দুয়ো মানে সাংঘাতিক জুতি আৰু বুলি ক'লে ভুল হ'ব। প্ৰণৱ, স্বাগতম জনাইছোঁ। এক ডাঙৰ দায়িত্ব তোমাৰ আজি এই সন্ধিয়া দিলে, গতিকে পালন কৰিব লাগিব। আৰু প্ৰথমে আমি এইখিনিতে সময় জ্ঞাপন কৰোঁ।
এয়া নাট্য মন্দিৰত গৈছিলে আৰু আপোনালোককো যিমান পাৰোঁ দেখুৱালোঁ খুব বেছি দেখুৱাব নোৱাৰিলোঁ যিহেতু বিজি থাকিলোঁ মোৰ লগত বা আছে আৰু আপোনাৰ নামটো কৈ দিব মোৰ নাম মণিকা সিনহা মই গুৱাহাটীৰ পৰা আহিছোঁ আজি নলবাৰী শ্ব' আছে ডিউটি লগত মই আজি 5 বছৰ হয় এছ'চিয়েশ্যনত খুব ভাল লাগে ইয়াতে আহি আজিও খুব ভাল লাগিব আৰু লগ পাই বহুত বেছি ভাল লাগিল আৰু আমাৰ অডিশ্যন কমপ্লিট হ'ল আৰু এতিয়া ভূপেন হাজৰিকাৰ পাৰ্কত আহিছোঁ এয়া নলবাৰীত আৰু নলবাৰীত অডিশ্যন আছিলে আৰু এতিয়া ফটোশ্বুট কৰিম ইয়াতে আৰু ইয়াত গৈ আছোঁ ফটোশ্বুট কৰিবলৈ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব নালাগে ফটোশ্বুট কমপ্লিট আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ এয়া আৰু এতিয়া ঘৰত যাম মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই